বন্ধুসকল চাই আছে নহয়, এয়া হৈছে ফুল গছ আৰু মই ইয়াতে আছো। মোৰ লগত আছে আৰু কি 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 লৈ আছে? গছৰ পুলি মানে পুলি নহয়, ঠাৰি মানে মোটা ঠাৰি এডাল চুৰ কৰিলো। আৰু মই এনেকুৱা মানে কি মোৰ ব্যৱহাৰটো মই য'তে কি দেখো কৰবাৰ পৰা নহ'লেও কাৰোবাক যদি সুধিব পৰা নাথাকে তেতিয়াহ'লে মই চুৰ হ'লেও কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ কবিতা ভঁৰালী চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি যাবলৈ ওলাইছোঁ কলাক্ষেত্ৰত, মানে মৰ্ণিং কল আহিলে ভিডিঅ' এটাৰ কাৰণে, তো সেইটো কাৰণে এতিয়া যাবলৈ ওলাইছোঁ, ৰেডি হৈ আছোঁ। তো ব'লক। পাম আৰু কলাক্ষেত্ৰত আছে, তেনেহ'লে চাই থাকক। গৈ পাই পিনে আকৌ কথা পাতিম। এয়া নামিলোঁ উবেৰৰ পৰা আৰু পইচাটো উলিয়াই দিলোঁ। 40 ৰুপিজ হৈছিলে আৰু মোক 10 টকা এটা ঘূৰাই দিলে। এয়া 10 টকা। এতিয়া আমি পাই গ'লোঁ কলাক্ষেত্ৰ। ফাইনেলি পাই গ'লোঁ কলাক্ষেত্ৰ। আৰু এতিয়া মই ভিতৰত এণ্ট্ৰি কৰি আছোঁ। এণ্ট্ৰি কৰি পিনে সোমাম। মই ফোন কৰিলোঁ, আহি আছে, বাহিৰতে ৰখিব দিলে। এতিয়া আহি পাইছোঁ, আহি আছে, অলপ ৰখি দিওঁ। আহিছে এই ল'ৰাকেইটা, আহি গ'ল মোক নিবৰ কাৰণে। গেটলৈকে আহিছে। তো মাস্কখন ল'ব লাগিব, এণ্ট্ৰিটো মাস্ক নোলোৱাকৈ এণ্ট্ৰি নাই। তো কিমান দেৰি ৰখিলি? মাস্ক লগাই সোমালোঁ ভিতৰত, নলগোৱাকৈ সোমাব নিদিলে। ভাবিছিলোঁ এতিয়াতো আৰু কৰোণা চৰোণা নাই আৰু। এখেত হৈছে আমাৰ মুন, মানে আমাৰ কেমেৰামেন হয়, ফটোগ্ৰাফাৰ। বহুত ধুনীয়া এডিট কৰে, মই বহুত ভাল পাওঁ ইয়াৰ এডিট, আৰু মানে তাৰিফ কৰিয়ে থাকোঁ আৰু। কি কোৱা? থেংক ইউ। আৰু আশা কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বহুত ধুনীয়া কৰে। হয় হয়, মই ডেছক্ৰিপশ্যনত দি দিম, ইয়াৰো এটা চেনেল আছে, তাৰপাছত ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে। বহুত ভাল হয় আৰু ভাল ৰেছপন্স পাই আছে এতিয়ালৈকে, আৰু চায়ো ভাল পাব। ধুনীয়া ধুনীয়া গানবোৰ ধুনীয়াকৈ সি এডিট কৰি লয়। আৰু এখেত হৈছে এক্টৰ, হিৰো, বহুত ভাল ডান্স কৰে। নৱপ্ৰজন্ম হয়, বহুত ভাল ডান্স কৰে। তো সকলোৱে মৰম আৰু আশীৰ্বাদ কৰিলে আৰু বেছি আগুৱাই যাব পাৰিব। তো তেতিয়াহ'লে পিছত আকৌ কথা পাতিম। এয়া আহি পালোঁ আমি কলাক্ষেত্ৰ, আৰু মই ভাবিলোঁ যে এবাৰ আপোনালোকক কলাক্ষেত্ৰৰ ভিতৰ চৰা দেখুৱাই দিওঁ। সকলোৱে দেখিছে আৰু বহুতে আহিছে, সকলোৱে আহিছে, তথাপিও বহুত ভাল লাগে। গুৱাহাটীৰ নিচেই ওচৰত, পাঞ্জাবাৰীতে হয়। গতিকে এতিয়া বন্ধৰ দিন পৰিব, ডিচেম্বৰ জানুৱাৰী মাহ, তো আহিব পাৰে। ইয়াতে গধূলি হ'লে পানীৰ এটা ধুনীয়া পৰিৱেশ দেখিবলৈ পোৱা যায়, আৰু এইবিলাক ষ্টল হয়, কলাক্ষেত্ৰৰ ভিতৰতে আছে। তথাপিও দেখুৱাইছোঁ, সকলোৱে জানে। আমাৰ এতিয়া কেমেৰামেনে শ্বট লোৱা ষ্টাৰ্ট কৰিছে, তো সেইটো কাৰণে ময়ো বেছি কথা নাপাতি শ্বটকেইটা দি দিম। পিছত মই আকৌ আহি আপোনালোকৰ লগত কথা পাতি আছোঁ। সেই খবৰে হৈছে, আৰু বেছি টাইম বাৰু নাই, জল্দি শেষ হ'ব, অকণমান আছে। সেইখিনি বাৰু ইহঁতে শ্বটকেইটা কমপ্লিট কৰি আছে, আৰু মই আপোনালোকক যিমানখিনি পাৰোঁ ক্লিপছ দেখাই যাম শ্বটৰ। আৰু
আজি বাৰু বিশেষ বেছি ডাঙৰ নকৰোঁ আৰু কিমান টাইম লাগিব আৰু চাওঁ মানে লিৰিক্স যিমানখিনি আছে আৰু লিৰিক্স যিমানখিনি আছে সিমানখিনি একচন তামাম একশ্যন 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 হ'লেও এটা কথা কি বন্ধুসকল ক'ব লাগিব মানে লকডাউনৰ পিছত হ'লেও যদিও খুলিছে কলাক্ষেত্ৰ কিন্তু বহুখিনি চাফ চিকুণ বহুখিনি দেখিছোঁ আহি পিনে আগতো আহি গৈছোঁ বহুবাৰ তথাপি এইবাৰ আহি মানে চব মানে ফুলৰ পুলিবোৰ নতুন নতুন লগাইছে আৰু বাকী বহুতখিনি চাফ চিকুণতা মানে কি ক'ম আৰু গোটেইখিনি চাফ চিকুণতা কৰি মানে জেগাখন বহুত সংৰক্ষণ কৰি ৰাখিছে মানুহবোৰে ইয়াৰে আৰু কলাক্ষেত্ৰলৈ এতিয়া বাৰু মানুহৰ আগমন হ'ব ডিচেম্বৰ মাহ জানুৱাৰী মাহ এতিয়া হ'ব আৰু লাহে লাহে তো ইয়া সেইকেইটাই তাতে কাপোৰ সলাব লাগিছে চেঞ্জ কৰিবলৈ লাগিছে হেল্ল' বন্ধুসকল মই মুন এটলিষ্ট শ্বুটিং চলি আছে আৰু এতিয়া বাৰু চিনাকি কৰাই দিছোঁ যেতিয়া প্ৰথম গেটত সোমাইছোঁ সকলোক চিনাকি কৰাই দিছোঁ বহুত ভাল এডিট কৰে আচ্ছা থেংক ইউ মই বৰ্তমান উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ইয়াতে লোকেশ্যনখন বহুত ধুনীয়া প্লেচ আৰু ইউনিক প্লেচ আপোনালোকে আহিব পাৰে চাব পাৰে বহুখিনি মই কৈছোঁ কি বহুখিনি ইয়াতে মানে জেগাখিনি বহুত চাফা কৰিছে আগতে বহুত লেতেৰা আছিলে আৰু এইবিলাক মানে পানীৰ যিবিলাক মানে আমাৰ কৰে সেইবিলাক বহুত লেতেৰা আছিলে একদম কিবা কিবি একদম হৈ আছিলে তো এতিয়া বহুখিনি চাফা কৰিছে সেইটো কাৰণে বহুত ভাল লাগিছে আৰু প্লেচটোত আহি পিনে কল কিবা আহি আছে নেকি কলটো নাই কল কাটিলে হ'লে একো নহয় বন্ধুসকল চাই আছে নহয় এয়া হৈছে ফুল গছ আৰু মই ইয়াতে আছোঁ মোৰ লগত আছে আৰু কি লৈ আছে গছৰ পুলি মানে পুলি নহয় ঠাৰি মানে মোটা ঠাৰি এডাল চুৰ কৰিলোঁ আৰু মই এনেকুৱা মানে কি মোৰ ব্যৱহাৰটো মই য'তে কি দেখোঁ কৰবাৰ পৰা নহ'লেও কাৰোবাক যদি সুধিব পৰা নাথাকে তেতিয়াহ'লে মই চুৰ হ'লেও কৰোঁ কৰি পিনে এনে মানে ফুলক ভাল পায় ন বহুত ভাল পাওঁ সেইটো কাৰণে এতিয়া ভৰাই ল'লোঁ ঠিক আছে বহুত ভাল লাগিলে মানে ফুল গছ মানে কি ফুল এটা এনেকুৱা এটা বস্তু শোভা বুলি কয় নহয় আপোনালোকৰ সেইটো হৈছে ফুল তো ফুল থাকিব লাগে আপোনালোকে ফুল গছ মানে ঘৰতে নহওক কিয় চবতে বনিব পাৰে বন্ধুসকল শ্বুটিং আহিলো আৰু ড্ৰেছটো চেঞ্জ কৰিলোঁ আৰু ফুলো চুৰ কৰিলোঁ ফুল চেঞ্জ কৰিছে আমাৰ হিৰো ড্ৰেছ চেঞ্জ কৰিলে এই হিৰো আছে নহয় হিৰো বহি আছে মানে এই চাওক লাজ কৰিছে মানে বহুত লাজ কৰিছে তো এতিয়া আমি আৰম্ভ কৰিম এতিয়া শ্বুটিংটো পটাপট শেষ কৰিব লাগে আৰু ৰ'দ গ'লে আৰু ঠাণ্ডাৰ বতৰ গতিকে ৰ'দ গ'লে আৰু আমি পোহৰ নাপাম একো আৰু আমি দুখীয়া প্ৰডাকশ্যন হয় গতিকে সকলোৱে যাতে ছাপোৰ্ট কৰিব আৰু কৰিম দিয়া হয় ঠিক আছে হাই ফ্ৰেণ্ডছ আহিলোঁ আকৌ আমাৰ এতিয়া শ্বটকেইটা কমপ্লিট হ'ল আৰু এতিয়া সকলোৱে আমি ঘৰা যাম তো সেইটো কাৰণে এতিয়া বলক যাই থাকোঁ আন্ধাৰো হ'বৰ হ'ল আৰু ঘৰত সোনকালে পোৱাটো ভাল হয় বেছি আৰু আহক ৰাস্তাই কথা পাতি যাওঁ আৰু অতি সোনকালে আমি এইটো ব্লগ কমপ্লিট কৰিম তো ফ্ৰেণ্ডছ এতিয়া আমি ঘৰলৈ বুলি আগমন গৈ আছোঁ इंग्लिश पूरा इंग्लिश हम लोग अभी जा रहा है कलाक्षेत्र से छोड़ के তথাপি আৰু এটা দুটা আৰু মানুহে কয় আমিও এটা দুটা আৰু কৈ দিওঁ আৰু ধুনীয়া প্লেচ আপোনালোকে আহিব পাৰে হয় আৰু বহুত চাফ চিকুণ পাইছোঁ দেই আগতকে বহুত চাফ চিকুণ পাইছোঁ জেগাখিনি আৰু কি বনো কম বন্ধ কৰা এই বন্ধ তো ফ্ৰেণ্ডছ আমি ওলালোঁ এতিয়া গৈ আছোঁ সেইকাৰণে পইচা একদম কমকৈ দিছে মোক
দুখীয়া ভিক্ষাৰী প্ৰডাকশ্যন হয়, তথাপি নতুন প্ৰজন্ম হয়। পইচা কমকৈ দিলেও পইচাটো ইমান মান্যতা আহি নপৰে, কাম কৰিছোঁ যে সেয়াই বহুত। আৰু মই কৈছোঁ যে এইবাৰ বাৰু কমকৈ দিছে, অহাবাৰ যেতিয়া মানে গান কৰিম ইহঁতৰ লগত তেতিয়া আৰু অলপ বেছিকৈ ল'ম বাৰু। আৰু বেচেৰাহঁত বোলে বহুত গৰীব মানুহ হয়, সেইটো কাৰণে মুনে কিবা কবি গৰীব মানুহৰ কথা, গৰীব মানুহৰ বিষয়ে। মই মানে অবাক হৈ আছো, ঠাণ্ডা লাগি আছে। ঠাণ্ডাত অবাক হৈ আছে, মুখেৰে মানে ওলাই অহা নাই অৰ্থবোৰ, কি ক'ব কি নক'ব ঠাণ্ডাৰ কাৰণে। তো আৰু তুমি কি ক'বা? মই একো নকওঁ, গৰীব মানুহৰ কি ক'ব। আমাৰ ফুটেজবিলাক দিলে কিন্তু মই কিন্তু ভিডিঅ' বনাই দিব পাৰিম। আমাৰ কবিতা ভঁৰালীক ছাপোৰ্ট কৰিব, তেওঁ বহুত ভাল ভাল ভিডিঅ' বনায়, তাৰ নিজৰ ফেচবুকত আপোনালোকে চাব পাৰে, তাই ভাল মডেলিং হয়। হ'ব প্ৰমোশ্যনটো হৈ গ'ল ইয়াতে মোৰ, থেংক ইউ, ধন্যবাদ। ইয়াতে প্ৰমোশ্যনটো হৈ গ'ল আৰু সকলোৱে ছাপোৰ্ট কৰিব, চিৰিয়াছলি ছাবস্ক্ৰাইব কৰিব। আৰু বহুখিনি আপোনালোকৰ এতিয়াও বহুখিনি মৰম এতিয়াও আমাক বহুত জৰুৰী। গতিকে মোৰ ভিডিঅ' ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আৰু নেক্সট আকৌ কালি যদি পাৰোঁ তেতিয়াহ'লে মই ব্লগ আকৌ এটা দিবলৈ চেষ্টা কৰিম। ঠিক আছে বাৰু, বাই বাই।